নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই লৈ আহিছো এটা নতুন ভিডিঅ' য'ত মই দেখাম এখন পুৰণা শাৰীৰে কেনেদৰে এখন ডোৰমেট প্ৰস্তুত কৰিব পাৰি। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। এখন শাৰী এনেদৰে মই দীঘলীয়াকৈ কাটি লৈছো, সমান জোখত লৈ লৈছো গোটেইকেইটা। এনেদৰে ৰছীৰ আকৃতিত মই ফালি লম। যেহেতু এখন সূতাৰ হয়, অলপ কাটি দিলে গোটেইখিনি এনেদৰে ফালি দিলে হৈ যায়। ইয়া এডাল ৰছী হৈ গৈছে দীঘল। এইখন দলিচা প্ৰস্তুত কৰিবলৈ এখন শাৰীয়ে যথেষ্ট। এখন শাৰীত 3.5 মিটাৰ থাকে। 3.5 মিটাৰ কাপোৰেৰে এখন দলিচা সম্পূৰ্ণ হৈ যায়। এতিয়া মই এনেদৰে ৰছী কেইডাল গাঁঠি লৈছো, 3ডাল কৰি লৈছো, 3ডাল এনেদৰে আপোনালোকে গাঁঠি ল'ব আৰু লাষ্টত গাঁঠি কেইটা খুলি দিব লাগিব। 3ডাল ৰছী এডালৰ মাজেৰে আন এডাল পাৰ কৰি লৈ যাব লাগিব। যেনেদৰে আমি চুলি বান্ধো, বহুতে এনেদৰে চুলিত চেলে গুঠে। এই চেলে গঠা সিস্টেমতে এই ৰছী কেইডাল গাঁঠি যাব লাগিব। একদম সহজ। আপোনালোকে বহুতে হয়তো দীঘল চুলি থকা সকলে এনেদৰে চুলি বান্ধে, তেনেদৰে গাঁঠি গলেই হ'ল। এনেদৰে মই 3ডাল কৰি ললো। এতিয়া মই এনেদৰে খিৰিকীত দিছো। খিৰিকীত নিদিলেও হ'ব। আপোনালোকে যিকোনো ওজন থকা বস্তুৰ ওপৰত এনেদৰে গাঁঠিটো ফাৰ্ষ্ট যিখিনি গাঁঠি দিয়া হয় সেইখিনি ৰাখি দিলে হ'ব। তেতিয়া টানা টানা গৈ থাকে আৰু এয়া মই যে গাঁঠিছো চেলেৰ নিচিনাকৈ, সেইডাল বেছি ভাল হয়, টাইট হয়। কাপোৰখন বেছি দীঘল হোৱাৰ কাৰণে মই এনেদৰে গাঁঠি লৈছো, নহ'লে জোত লাগি ধৰে। এতিয়া এনেদৰে এডাল ৰছীৰ মাজেৰে আনডাল পাৰ কৰি লৈ যাম। এয়া আপোনালোকে ভিডিঅ'ত দেখিবলৈ পাইছে মই কেনেদৰে গুঠি গৈছো। একেবাৰে সহজ হয়। যিসকলৰ দীঘল চুলি আছে তেখেতসকলে চাগে এনেদৰে চুলি গুঠি পাইছে। এনেদৰে গুঠি গ'লে হ'ব। গোটেই শাৰীখন মই এনেদৰে গুঠি লৈছো। এডাল দীঘল ৰছীৰ নিচিনা হৈছে। 3.5 মিটাৰ কাপোৰেৰে গোটেই দলিচাখন কমপ্লিট হৈ যায়। এয়া এনেদৰে গুঠি থাকিব। একেবাৰে সহজ, খালি অকমান টাইম লাগে আৰু অকমান ধৈৰ্য্যৰো প্ৰয়োজন হয়। এনেদৰে যেতিয়া এডাল ৰছী শেষ হ'ব, আনডাল ৰছী এনেদৰে জইন লগাই দিব। আনখন কাপোৰৰ মাজত এনেদৰে সুমুৱাই ৰাখিব আৰু পকাই দিলে হ'ল। এয়া মাজত সুমুৱাই দিছো আৰু এনেদৰে পকাই দিছো আৰু এনেদৰে এতিয়া গুঠি গ'লে হ'ব। লাষ্টত চিলাই যেতিয়া পৰিব তেতিয়া ধুনীয়াকৈ জইন লাগি যাব। আচলতে এনেদৰে গুঠি গ'লেই জইন লাগে। এয়া মোৰ গোটেইখিনি হৈ গ'ল গুঠি। দেখিবলৈ বহুত ধুনীয়া লাগিছে। এতিয়া মই চিলাম এইখিনি। লাষ্টত যিখিনি ৰৈছে এনেদৰে মই গাঁঠি দি ৰাখিছো। এয়া মই চিলাবলৈকে ডাঙৰ বেজী আৰু এনেকুৱা ডাঙৰ সূতা এংকৰ বুলি ব্যৱহাৰ কৰিছো। এইখিনি হৈছে একদম ফাৰ্ষ্টতে যিখিনি মই গাঁঠি দিছো। এনেদৰে চিলাই লৈছো, নহ'লে খুলি যোৱাৰ সম্ভাৱনা থাকে। এনেদৰে চিলাই ল'ব আপোনালোকে। আৰু এতিয়া মই ষ্টাৰ্ট কৰিছো ফাৰ্ষ্ট চিলাইটো। এনেদৰে একেবাৰে ছাইডৰ পৰা আনটো ছাইডলৈকে চিলাই গ'লেই হ'ল। সূতাডাল এডাল কৰি ল'ব, দুডাল নকৰিলেও কথা নাই। যিহেতু মোটা সূতাই ব্যৱহাৰ কৰিছো গতিকে মই এডালকৈ লৈছো। আপোনালোকে যদি ঢিলা সূতা লয় তেতিয়াহ'লে 2-3ডালকৈ ল'ব পাৰে, কিন্তু মোটা সূতা ল'লে বেছি ভাল হয় দলিচাখন। আপোনালোকে কেতিয়াবা ধুব লগা হ'লেও তেতিয়া বেয়া হৈ নাযায় চিলাইবোৰ। এনেদৰে মই এটা ছাইডৰ পৰা
আনটো ছাইডলৈকে চিলাই গৈছোঁ। চাব যাতে আপোনালোকে বেছি টানি নিদিয়ে। সূতাডাল যদি বেছি টানি দিয়ে কোচ লাগি যাব, আপোনালোকৰ দলিচাখন মাজৰ ফালে উঠি থকাৰ নিচিনা লাগিব। গোটেইকেইডাল ৰছীয়ে আপোনালোকে এটা সমান জোখত চাব কৰিবলৈকে। আচলতে গুঠোতেই বহুত বেছি সময় লয়, চিলাই কৰিবলৈকে ইমান বেছি সময় নালাগে। এনেদৰে ঘূৰাই ঘূৰাই আপোনালোকে চিলাই গ'লেই হ'ল। মাজৰ যিখিনি কৰিব সেইখিনি অকণমান ঘন ঘনকৈ চিলাব আৰু বাকীখিনিও ঘনকৈ চিলাব, কিন্তু মাজৰ চিলাইকেইটা ভালকৈ দিব যাতে ওলাই নাযায়। একদম সাৱধান হ'ব লাগে, তেতিয়াহে গোলটো বেছি ভাল হয়। চিলাইকেইটাৰ ওপৰতে নিৰ্ভৰ কৰে আপোনাৰ গোলটো কেনেকুৱা হ'ব। এয়া মোৰ ৰছীডাল অকণমান য'ত লাগি গৈছে, বহুত বেছি দীঘলকৈ লৈছিলোঁ। এতিয়া মই এনেদৰে চিলাই যাম, য'তটো ভাঙি লৈছোঁ। এয়া এনেদৰে পকাত লৈ ল'ব, তেতিয়া চিলাবলৈ বেছি সহজ হয় আৰু ৰছীডালো য'ত বান্ধি নধৰে। মই প্ৰথমখিনি হাততে চিলালোঁ, কিয়নো এনেদৰে পকাত চিলাবলৈ অকণমান অসুবিধা হয়। এনেদৰে গোটেই দলিচাখন গোলকৈ চিলাই যাব আৰু চাব বাহিৰৰ ফালৰ পৰাই চিলাব। চাব একদম ছাইডৰ যেইডাল ৰছী থাকে একদম ছাইডৰ পৰা আনডাল ৰছীৰ একদম ছাইডলৈকে চিলাব আৰু বাহিৰৰ পৰা চিলালে আপোনালোকৰ সমান জোখত পৰিব, তেতিয়া দলিচাখন উঠি নাথাকে চিলাইবোৰ। আৰু এটা সমান জোখতে ৰছীডাল টানিব, নহ'লে উঠাৰ নিচিনা লাগিব, উঠি থকাৰ নিচিনা দলিচাখন। মোৰ বেজিটো অকণমান মামৰে ধৰা, সেইকাৰণে অকণমান চিলাবলৈকে বেছি টাইট লাগিছে, বেছি হেঁচিব লাগিছে। এয়া এইখিনিলৈকে কৰি হৈ গ'ল। আচলতে বহুত বেছি হেঁচিব লগা হৈছে বেজিটোৰ কাৰণে। বেজিটো মামৰে ধৰা আছিলে আৰু মই নতুন বেজি আনিবও পাহৰিলোঁ। এনেদৰে গোল গোলকৈ চিলাই গ'লেই হ'ল। অলপ ঘনকৈ দিব চিলাইকেইটা, তেতিয়া মাজত ফাঁক নাথাকে আৰু আপোনালোকে ধুব ইচ্ছা কৰিলেও দলিচাখন বেয়া হৈ নাযায়। আপোনালোকে যদি ইচ্ছা কৰে ডাঙৰ বেডশ্বীটেৰেও বনাব পাৰে বা ডাঙৰ চাদৰ যিকোনো ইউজ কৰিব পাৰে। যিবোৰ আপুনি ৰছী প্ৰস্তুত কৰিব পাৰোঁ তেনেকুৱা বস্তু হ'লেই হয়। বহুতে বহুত ধৰণে কৰে, কিছুমানে মৰাপাটেৰেও বনায়। একদম ছাইডৰ পৰা নিব চিলাইটো আৰু আনডাল ৰছীৰ একদম ছাইডৰ ফালে বেজিটো দিব, তেতিয়া সমান জোখত পৰিব আৰু দলিচাখন উঠি নাথাকে। এয়া মোৰ প্ৰায় হ'ব ধৰিছে আৰু কেইপাকমান চিলাই কৰিলে ওলাই যাব মোৰ দলিচাখন। শাড়ীখনৰ কালাৰটো বহুত বেছি ধুনীয়া আছিলে, সেইকাৰণে দলিচাখনৰ কালাৰটো বহুত বেছি ভাল লগা হৈছে। আপোনালোকে অকণমান কালাৰফুল ল'ব, তেতিয়া বেছি ধুনীয়া দেখা হ'ব। আপোনালোকে চিফন শাড়ীও ল'ব পাৰে, অকল যে কটনৰ শাড়ী ল'ব তেনেকুৱা নহয়। যিকোনো বস্তুৰে আপোনালোকে বনাব পাৰে, যিকোনো কাপোৰেৰে। চিলাই কৰি থাকোঁতেই দেখা পালোঁ যে ৰামধেনু ওলাইছে। গ'লোঁ এবাৰ বাহিৰলৈকে, এখন ফটো ল'লোঁ। ৰামধেনু চাই আকৌ কামত লাগি গ'লোঁ। এয়া মোৰ চিলাই কৰা হ'বই, একদম অন্তিম অৱস্থা পাইছে। এনেদৰে চিলাই যাব। একেবাৰে শেষত অকণমান চিলাইকেইটা আৰু বেছি ঘনকৈ দিব।
যাতে ওলাই নপৰে। মই যে গাঁঠিটো দিছিলোঁ সেইটো গাঁঠি খুলি মই লাষ্টৰখিনিও গুঠি দিছোঁ। গুঠি দি লাষ্টত এনেদৰে আকৌ সৰুকৈ এটা গাঁঠি লগাই থৈ দিছোঁ। আপোনালোকে দেখিব পাইছে যে সৰুকৈ গাঁঠি লগাইছোঁ। আৰু এতিয়া এইখিনি ভালদৰে চিলাই কৰি দিম। এয়া মই একদম গাঁঠিটো লাষ্টৰ গাঁঠিটো চিলাই কৰিব লৈছোঁ। অকণমান ঘনকৈ দিম এই চিলাইটো যাতে খুলি নাযায়। এয়া মোৰ কৰি হৈ গ'ল। এয়া এণ্ডিং কৰিছোঁ। এয়া কৰি হৈ গ'ল। এতিয়া কেঁচিৰে কাটি দিব যিখিনি সূতা বাকী থাকে। মই অকণমান আৰু বেছিকৈ দিছোঁ খুলি নাযাবলৈকে। এয়া মোৰ দলিচা ৰেডি। চাওকচোন কালাৰটো কি ধুনীয়া লাগিছে। এনেকুৱা কালাৰফুল হ'লে সঁচাই বহুত বেছি ভাল লাগে।